আমি এতিয়া আহিছোঁ এটা নতুন ৰেচিপিলৈ আৰু এতিয়া আমি ৰেচিপিটো দিম বিলাহী জলকীয়া পিঁয়াজ নহৰু আদা আৰু লগত থাকিব শুকান মাছ। এতিয়া বুজিছে নহয় ৰাইজ, আমি বনাম এতিয়া শুকান মাছ। আমি এতিয়া অকণমান মিঠাতেল দিছোঁ কেৰাহীখনত গৰম কৰিবৰ কাৰণে, আৰু গৰম কৰি তাতে আমি অকণমান এতিয়া যিকেইটা বস্তু গোটাই দিছোঁ সেইকেইটা আমি অকণমান গৰম কৰিম, মানে ফ্ৰাই কৰিম। এতিয়া প্ৰথমতে আমি শুকান মাছকেইটা দিলোঁ। শুকান মাছ মানে বৰ ধুনীয়া মৰম লগা দৰিকণা মাছ। আৰু ইয়াতে আমি শুকান মাছখিনি অকণমান হেতাখনে লুটিয়াই ল'ম। আমি অকণমান লুটিয়াই লৈছোঁ। বেছি সময় আমি নাভাজোঁ, অকণমান গৰম কৰিছোঁ তাৰ এটা চেণ্টটো যাবৰ কাৰণে। আৰু লগতে অকণমান কিঞ্চিতমান হালধি দি দিছোঁ। হালধি দিছোঁ আৰু অকণমান নিমখ দি দিম। অকণমান নিমখ দি দিছোঁ। সোৱাদ অনুযায়ী আপোনালোকে যিমানটো পৰিমাণৰ বনায় সিমানটো জোখত দিব পাৰে। আমি মাত্ৰ মানুহ দুজনহে, সেই দুজনৰ কাৰণে সেইখিনি যথেষ্ট। আৰু এনেকৈ আমি সেইখিনি অকণমান লৰাই মেলি লওঁ। মাইনা পোৱালিটো কি কৈছে দেখিছা নাই? মাইনা পোৱালিটো আজি বহুত মন ভাল। আজি তেওঁ আজি এখন এটা পুতলা পাইছে এটা। আৰু আমাৰ এইখিনি ফ্ৰাই হৈ গৈছে অলৰেডি। আৰু এইখিনি আমি এটা বেলেগ বাচনত আমি কাঢ়ি ল'ম। এতিয়া আমি এটা দিম অকণমান বিলাহী, কেঁচা বিলাহীটো অকণমান গৰম কৰি ল'ম। লগতে আছে ইয়াতে দেখিছে আদা আছে আৰু জলকীয়াও, এইখিনি গোটেইখিনি একেলগে এড কৰি ল'ম। এইখিনি গৰম কৰি ল'ম ধুনীয়াকৈ। আৰু এইখিনি অলৰেডি হৈছেগৈ আৰু 2 মিনিট সময়টো আমি 2 মিনিট সময় হৈ গৈছে ইয়াতে এইটো। আৰু লাহেকৈ আমি এতিয়া এইটো গেছটো অফ কৰি দিম। লাহেকৈ আমি গেছটো অফ কৰি দিলোঁ আৰু এইখিনি আমি কাঢ়ি ল'লোঁ। এতিয়া আমি ইয়াতে দিম, মিক্সি বাতিতে আমি দি দিম। এয়া শুকান মাছ প্ৰথম দিলোঁ, আৰু তাৰপিছত আমি এতিয়া যিখিনি আমি গৰম কৰিছিলোঁ বিলাহী আদা নহৰু, সেইখিনি আমি এতিয়া মিক্সি বাতিত দি ল'ম গৰমে গৰমে। আৰু ইয়াতে থাকিব আমাৰ পিয়ৰ অসমীয়া মান ধনিয়া, এতিয়া মান ধনিয়া বুলি কয়। এতিয়া মান ধনিয়াখিনি আমি ইয়াতে মিহি মিহিকৈ কাটি দিম। আৰু ইয়াতে সোৱাদ অনুযায়ী নিমখ দি দিম অকণমান জান। কাৰণ প্ৰথমতে আমি নিমখ অকণমান দিছিলোঁৱেই মাছত। আৰু এটা মিক্সিত দি দিলোঁ। আৰু এতিয়া মিক্সিত দি দিলোঁ, মিক্সি এতিয়া আৰম্ভ হৈ গ'ল। ৰেডি শুকান মাছৰ চাটনি। আৰু এনেকৈ বনাই খাব বহুত ভাল পাব, আমিও এনেকৈ বনাই খাওঁ। চাওক শুকান মাছৰ চাটনি গৰম গৰম ভাতৰ লগত খাব। বাই বাই আজিলৈ, আকৌ নেক্সট ভিডিঅ'লৈ আপোনালোকে চাব। ভাল পালে শ্বেয়াৰ কমেণ্ট কৰিব, লাইক কৰিব।